ল'ৰাহঁত, মই আজি তহঁতক এটা হাস্য কৌতুক শুনাম। তই আজি কৌতুক শুনাবি? দে শুনাচোন শুনা। মানে আৰু কৌতুক নহয়, কাহিনী টাইপৰে আৰু কিবা এটা শুনাবলৈ লৈছো, শুন। এদিনাখন দুজন মদাহীয়ে মদ খাই মাতাল হৈ আহি আছে। এনেতে দুয়ো এটা বিল্ডিং দেখা পাই কবলৈ ধৰিলে, বল এই বিল্ডিংটোকে ঠেলি ঘৰলৈ লৈ যাওঁ, পিছত দুয়োজনে সমানে ভাগ কৰি ল'ম। তাৰ পাছত দুয়োজনে বিল্ডিংটো ঠেলিবলৈ ধৰিলে। ঠেলোতে বাপেকে গাৰ ঘাম বাহিৰ হৈ গল। এতিয়া দুয়োজনে গাৰ কাপোৰবোৰ খুলি এঠাইত থলে আৰু আকৌ ঠেলিবলৈ ধৰিলে। কিন্তু এজন চোৰে দুয়োজনকে লক্ষ্য কৰি আছিল। চেক বুজি সি সিহঁতৰ কাপোৰবোৰ লৈ গুচি গল। তাৰ পৰা কিছু সময়ৰ পিছত দুয়ো মদাহীয়ে কলে, বাপৰে বাপ, ঘৰটো কোনো ৰকম জেগাত আনিলো, এতিয়া কাপোৰবোৰ পিন্ধি লওঁ বল। তাৰ পৰা দুয়োজনে কাপোৰবোৰ বিচাৰি যাওঁতে দেখে, আৰে কাপোৰবোৰ দেখোন নাই। সম্ভৱতঃ দুয়োৰে কাপোৰ বহুত দূৰত এৰি থৈ আহিলো। এতিয়া এটা কাম কৰিব লাগিব বুজিছ, কাপোৰবোৰ পাবলৈ হলে ঘৰটো ঠেলি আকৌ আগৰ ঠাইত নিব লাগিব। দুয়ো মদাহীয়ে একেবাৰে কথা মতেই কাম। সিহঁতে ঘৰটো পুনৰ আনফালৰ পৰা ঠেলিবলৈ ধৰিলে। এইদৰে ঠেলোতে যেতিয়া হুচ আহিল, দুয়োৱে দেখিলে যে সিহঁতে ডাঙৰ হৈ ৰাস্তাৰ কাষৰ জাবৰ ভৰ্তি কৰা ডাঙৰ ডাষ্টবিন এটা ঠেলাঠেলি কৰি আছে। বাহ নগেন, বৰ জমনি কাহিনী শুনালি দেখোন। পিছে তাৰ পাছতনো কি হল? এই শক্তিমান দুজনে কেনেকৈ ঘৰ পালে সেইটো নোকোৱাই ভাল আৰু বুজিছ। মজা, বৰ ধুনীয়া লাগিল দেই কাহিনীটো। ধন্যবাদ। গুড মৰ্নিং ছাৰ। দে ল'ৰাহঁত, গুড মৰ্নিং। তেনেহলে পলম নকৰি আজি ক্লাছটো আৰম্ভ কৰো। প্ৰথমে খগেনেই কচোন প্ৰকৃত অসমীয়া কাক কয়? ছাৰ, প্ৰকৃত অসমীয়া কাক কয় শুনক। নিউ ইয়েৰ ডেটকৈ মাঘৰ বিহুৰ বাবে যিসকল অধিক উৎসাহী হৈ থাকে তেওঁলোকেই অসমীয়া। যদি তোমাক কোনোবাই মৰম বা সন্মানত গামোচা উপহাৰ দিয়ে তেন্তে তেওঁ অসমীয়া। যিজন সৰু কথাতে আৱেগিক হৈ পৰে তেওঁ অসমীয়া। তোমাৰ বিপদত যিজন অপৰিচিত আহি তোমাক সহায় কৰিব, তোমাৰ দুখত যিজন অচিনাকিৰ চকুত চকুলো দেখিবা, তেওঁ পৰিচয় অসমীয়া। যদি কোনো শিশুৱে জনি য়েছ পাপা, টুইংকল টুইংকল লিটল ষ্টাৰ সলসলীয়াকৈ গাব পৰাৰ লগতে নিচুনো তোমাক ক'ত আছা প্ৰভু গাব পাৰে, তেন্তে সেই শিশু নিঃসন্দেহে অসমীয়া। যিজনৰ প্ৰিয় কবিতাসমূহৰ মাজত বুঢ়ী আই সাধুৰ কিতাপখনো থাকে তেওঁ 100%ই অসমীয়া। মৌচাক, ৰংমন, ৰং মেলাৰ বিষয়ে নজনাজনক অসমীয়া বুলি কবলৈ অসুবিধা হয়। যিয়ে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু যাৰ হৃদয়ত জুবিন গাৰ্গ থাকে তেওঁ অসমীয়া। খগেন, তই দেখোন বৰ আচৰিত কথা কৈ দিলি। তো ছাৰ, এইবোৰ কথা জানিলেহে অসমীয়া বুলি ক'ব পাৰি। তোৰ কথাখিনিও বাৰু মিছা নহয়, তই ঠিক কথাই কৈছ। হ'ব তেনেহলে আজিলৈ ক্লাছটো ইমানতে সামৰি দিছো আৰু। অ'কে ছাৰ।